আনুষ্ঠানিক শিক্ষা কি বা কাক বোলে ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। পূৰ্ব পৰিকল্পিতভাৱে কোনো নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আগত ৰাখি নিৰ্ধাৰিত স্থান, সময়সূচী, নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন আৰু পৰীক্ষা ব্যৱস্থা ইত্যাদিৰ সহায়ত যি শিক্ষা প্ৰদান কৰা হয় তাক আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহ হ'ল এই শিক্ষা পূৰ্ব পৰিকল্পিত আৰু উদ্দেশ্যপ্ৰণোদিত। এই শিক্ষা নিৰ্দিষ্ট স্থান, সময়, নীতি নিয়মৰ মাজত সীমাবদ্ধ। এই শিক্ষাৰ আৰম্ভণি আৰু শেষ আছে। এই শিক্ষাৰ অন্তত শিক্ষাৰ্থীক ডিগ্ৰী, ডিপ্ল'মা প্ৰদান কৰা হয়। এই শিক্ষা নিৰ্ধাৰিত পাঠ্যক্ৰমৰ মাজত আবদ্ধ। আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণৰূপে বিদ্যালয়ৰ চাৰিসীমাৰ মাজত আবদ্ধ। আনুষ্ঠানিক শিক্ষাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত শিক্ষাদান কাৰ্য সম্পন্ন হয়।